Hey guys, welcome to my YouTube channel Assamese Rhinos. আজি আমি ওলালো পানী চাবলৈ। মোৰ লগত আছে পাৰ্থ, পিতম। আমি তিনিও ওলালো পানী চাবলৈ। এজাক বৰষুণ মাৰিলে আমাৰ ৰাস্তাৰ অৱস্থা। ओ सजनी रे कैसे कटे दिन रात, कैसे हो तुझसे बात, तेरी याद सतावे रे ओ सजनी रे। Hey guys, আমি আহি পামে আর নদী পার বেশি নাই। এজাক 9 বাজি দাঁতৰ ৰোৱনী ইয়াতৰ কম কষ্ট নহয় দে গাইছ, বা বহুত কষ্ট। ओ किसनो है বালাৰ ফিল্ডত আমি ৰানিং কৰিছিলো মাজে মাজে। এইচা ফিল্ডখন ডুবি গৈছে পানীত, অকমান বাকি আছে, বাকি গোটেই সাইড পানীত ডুবি গৈছে। চাওক আৰু আমাৰ সেইখন ফিল্ডটো সম্পূৰ্ণৰূপে পানীত বুৰ গৈ আছে। ঠিক আছে, চাওক বৰলীয়া নৈৰ তাণ্ডৱ চাওক কেনেকৈ উফন্দি দি আহিছে চাওক। আৰু অকমান বাঢ়িলে ক'ব নালাগে আৰু কি হয়, যোৱা বছৰৰ দৰে হৈ যাব। একদম এটা চিন দি থোৱা আছো, পানী আমি থাকলৈকে বাঢ়ে নে কমে। চিন দিছে, আমি অলপ টাইম আছো, চাওঁ বাৰু। পাৰ্থ চাওক আমাৰ বহুত দীৰ্ঘদিনীয়া সমস্যা এটা পূৰ্ণ হ'বলৈ গৈ আছে। এয়া ব্ৰিজ, আমাৰ ব্ৰিজখন অৰ্ধ নিৰ্মাণ হৈ আছে, হৈ যাব আৰু এবছৰমানৰ ভিতৰত আমাৰ ব্ৰিজ কমপ্লিট হৈ যাব। এয়া এইপিনেদি আমাৰ এখন ফুট ব্ৰিজ আছিল, সেই বৰলীয়া নৈয়ে উটুৱাই লৈ গ'ল। এয়া বাৱৰ আছিল, এই তাতে অকমান আছে বজি। এজাক কেনেকৈ নৈৰ পাৰবোৰ খহি গৈছে, গাছডাল হালি গৈছে, পৰিব আৰু পানীত। কেনেকৈ সকলো খহি খহি পৰিব ধৰিছে পানীত। কেনেকুৱা আৱাজ ওলাই আছে চাওক পানীৰ। এয়া নৱজিত খেতিয়ক নৱজিত, তাত ড্ৰেছ চাওক পুৰা। আপোনালোকক কৈছোৱেই সি খেতিত ব্যস্ত, ৰোৱনীগিলা দেখাইছোৱেই তাৰ। ক'ত মৰা এই চাওক নৱজিত ক'ত নামছি গোৰাত পৰবেক লাগি। বাবু বাবু সেনেকুৱা নকৰবি বাবু। চাওক গাইছ, আমি দি যোৱা চিনটো আমি বহুত দেৰিকৈ চাব আহিলোঁ। এই চাওক এই চিনটো পাৰ হৈছে, মানে পানী বাঢ়ি আছে, কি হয় ক'ব নোৱাৰোঁ আৰু গাইছ। এই গাইছ চাওক, যাওঁ বাৰু এইপিনেদি নৈ বাগৰিছিল, বাগৰি বহুত মানুহৰ খেতি নষ্ট কৰি পেলাইছিল। এইবাৰো বাগৰিছে, আৰু অলপ বাঢ়িলে একেবাৰে শিলডল ভাঙি যাব একদম পানী। চাওক প্ৰায় সমান হৈ গৈছে, পাৰৰ নদী সমান হৈ গৈছে, ব্ৰহ্মপুত্ৰ সদৃশ পৰিৱেশ হৈ গৈছে। পাৰ্থ আৰু পিতমক বিদায় দি মই আহিলোঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টি ইমানে। ভালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।